এইফালে জলদি আহ আজি ভিডিঅ'টো কাৰণে এখন কাৰণ তোমাৰ তেনেকে কৰিলে হ'ব একো নাহিলে আৰু বাইকখন আহি পালে দেখোন তোমাৰ নাই মোৰ স্ক্ৰিপ্টটো মই চাবলৈ এইখন তোমাৰ প্ৰথমখন তোমাৰ ঠিকে আছে প্ৰথমখন তোমাৰ আৰু ছেকেণ্ডখন তোমাৰ স্ক্ৰিপ্ট ঠিক আছে এই বাইকখন আহিবৰ পিছত তোমাৰ এইখন ডায়লগ হ'ব এইখন আৰু তাৰপিছত আৰু এই আমাৰ কোৱাৰ্টাৰখিনি আহিলে নাই এতিয়ালৈকে আছে 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 ঠিক আছে মই ঠিক আছে মই কৰি দিম এইটো দুটামান লৈ আহিছোঁ পলিথিনটো আনিছোঁ ঠিক আছে হৈ যাব ৰেডি গ'ল নাই আমাৰ একদম বনাই গ'ল ৰেডি বুলি ক'লে হয় ঠিক আছে ভিডিঅ' ভাল হ'ব আজিটো ভিডিঅ' ভাল হ'ব মই নোলাম দেই নাই নালাগে তুমি ওলাবলৈ তোমাৰ কাৰণে ৰুল নাই মই আজি লিখা নাই তোমাৰ ৰুল চাইকেলখন তোমাৰ আমাৰ গাড়ীৰ লাইনত লাগি থাকে কমেডি হ'ব খালি মোক মাৰিব মোবাইলটো এনেকৈ কেমেৰা কৰিছিলি হা অকণ পিছলৈ যায় কি লাজু কানো তাৰ কাৰণে ছবি দেখাবহে আনিছো আৰু মই ইয়াৰ একদম বুলি ক'লে ধৰ ৰেডি হৈ যায় তুমি পাগৰি এফালে পিঠা কৰি যাব পাৰিবা নেকি এতিয়া বস্তুটো ভাল হ'ব নহয় জানো চাইড দিব চাইড কাটি পেলাই তললৈ গুচি যামগে এইফালতে তুমি খালি অলপ পৰি দিলে কোনেও জানে কেমেৰালৈ নাচাওঁ তোমালোকে হুলস্থুল নকৰিবা কেমেৰা লক শংকৰ এজুয়া নাই দিওঁ ৰোল কেমেৰা একচন একচন